এইখিনি গৰৈ মাছ এইটো 5,41,000 বাহ 11,000 লাইক পাইছোঁ বহুত এইটোটা হেল্ল' বন্ধুসকল পোনপ্ৰথমে মোৰ মাধুৰ্য ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে নহ'লে মোৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে ইউটিউবটো মোক ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত দিনৰ মূৰত ব্লগ এটা বনাইছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আজি বহুত বেছি গৰম দিছে সেইবাবে ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰোঁ কিন্তু আপোনালোকক বস্তু এটা দেখাম মানে প্ৰাকৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কিছুমান বস্তু দেখাম গাঁৱলীয়া খাচ কিছুমান বস্তু গতিকে আপোনালোকে ব্লগটো চাব আৰু আমাৰ ঘৰত আমি এতিয়া এনেই বৰিং হৈ আছোঁ কাৰণে মানে ভিডিঅ'টো আমি এতিয়া কাম এটা কৰিব লৈছোঁ আৰু আপোনালোকক এইফালে বস্তু দেখাম চাব আপোনালোকে এয়া চব মায়ে মাছ ধুই আনিলে মাছখিনি দেখাই দিয়ক হাতে ধুই আনিছে এইখিনি মাছ গতিকে এতিয়া মই যাম খাল এটাত মানে মাছখিনি ৰখিছিলে মাছখিনি ধৰিলে এতিয়া মানে মাছ এতিয়া খাল হৈছেগৈ আপোনালোকে চাব এইপিনে আমাৰ পৰিৱেশটো অলপ দেখাই দিছোঁ এইপিনে চব ৰুলে মই নাযাবি দেই ৰোৱা নাযাবি ৰোৱা মাজত নাযাবি ওপৰেদি যা এইফালে আমি গৈ আছোঁ এইফালে আমাৰ ৰুই একদম ধুনীয়াকৈ ৰুই থৈছে এইপিনে ৰোৱা গছকিলে মায়ে মোক গালি দিব নাই গছকা মাছ পাইছে ধক পলিয়াত দে তাৰপৰা নাই মাছ ধৰি আছে মাছ পুৰা দেখা হয়তো গৰৈ মাছ এইটোটা গৰৈ মাছ দেখিছে এইটো এটা দুটা কিমান মাছ নালাগে তই নানামিবি এইখিনি এতিয়া পালোঁ আৰু সেইপিনে গামলাটোত থকাখিনি এইফালে এতিয়া জাপ মাৰিলে এইটো জাপ মাৰিলে পূৰা জাপ মাৰিছে মাছ বহুত ভাল লাগে মাছ ধৰি আপোনালোকে কোনে কোনে মাছ ধৰি ভাল পায় কমেণ্ট কৰিব লাইক কৰিব এইটোৰা এই ভয় লাগি যায় অ' মাছবোৰ কেনেকৈ আছে হা এইটো মাছ পূৰা জাপ মাৰিছে নালাগে শুন নানামিব কৈছে নাই মই ইফালে আমাৰ খালটো সিমানটোৱেই এইটো খালতে এতিয়া আমাৰ কিমানখিনি মাছ পাওঁ অলপ দেখাম চাব এতিয়া মাছ নজুবি আহিলে যে
এইটোটা এটা শুনা মতো নাহিব ক'লো নাই চাবলৈও নালাগে মাছ জপিছে আৰে চাবলৈ নাহিবি এটা এইটোটা এই চেঙেলী মাছ চাগে চেঙেলী মাছটো নাখাওঁ চেঙেলী মাছ খাই ভাল নাপাওঁ মই মাগুৰ আহিছে এইটোটা পুৰা স্পীড আছক দেই স্পীড আছক সেইকাৰণে মই আছোঁ দিয়ক নপলে জাগে দেখোন ওপরে যা মাছ আপোনালোকক দেখাম এতিয়া ৰ'ব দেই আপোনালোকে চাব কিমানখিনি মাছ পালোঁ আমি এতিয়া সেইখিনি হৈছে তাৰ আগত সেইখিনি পাইছিলোঁ আপোনালোকক দেখাইছিলোঁ আৰু এতিয়া আমি বৰ্তমান আমি যিমানখিনি পালোঁ সেইখিনি আপোনালোকক দেখাম তো এইখিনি মাছ আমি এতিয়া পালোঁ এইখিনিতে আমি পালোঁ ইয়াত লৈ যাম এতিয়া দেউতাক দেখাই দিম এতিয়া দেউতাকে দেখা নাই এইখিনি লৈ এইখিনি লৈ হা পুখুৰীটোত অকণমান দেৰিকৈ মাৰিমগৈ জাল মাৰিমগৈ এখন জাল মাৰিমগৈ সেইটোতে একো নাই মাছখিনি মৰি থকাতকৈ ধৰিবলৈ ভাল হৈছে ইমান গৰমত নোৱাৰে চব চবি আকৌ এইখিনি এতিয়াখিনি উঠেনি গৰৈ মাছ 3 কেজি ওপৰতে যাব কিমান হ'ব নহয় বেছি হ'ব নহয় পুখুৰীটোত এইটো খাল হৈ আছিলোঁ আমি তো আমাৰ মাছখিনি এইখিনি চক এইখিনি মাছ আমাৰ ইমানখিনি পালোঁ মাছ চব গৰৈ ইয়াক আজি খাম দাইলত হেৰি কিয় ঔটেঙা লগত দিয়ে ন এইটো এটা ডাঙৰ লফা খোৱা ঔটেঙা আছে গোটেইখিনি গৰৈ অকণমানি খাল এটাত ইমানখিনি মাছ সোমাই আছে কোনে ভাবিব পাৰিব বাৰু এনেকুৱাকৈ যে মাছ সোমাই আছে বুলি সেইখিনি মৰিলে আচলতে মই খোৱা মাছ আচলতে এইজনীহে দেই মই গৰৈ মাছ নাখাওঁ সৰু সৰু মাছ কোনজনী চন্দা সেইজনী চন্দা নহয় নহয় সেইজনী ভেচেলি নহয় ভেচেলি এইজনী কি হয় হেৰি বুলি কয় আকৌ খলিহনা এইখিনি বাছি দিব দেই এইখিনি বাচিব মই মোলৈ বনাব দেই এতিয়া দুইখিনি কেনেকৈ নি বতৰখিনি আজি মাছ খাইবা মাছ কোনটো অঁ আজি কুকুৰা পোৱালি আমাৰ কুকুৰা পোৱালিটো নাই হয় ন আৰু এটা বস্তু দেখাম আপোনালোকক কুকুৰা পোৱালি কেনেকৈ আমাৰ কুকুৰা পোৱালি কেনেকৈ হাৰিছোঁ তই নুসুধিবি আকৌ মই একো নাই আকৌ তোৰ ল'ৰাটোক এইটো মাথাটো চাওক বাৰু কেনেকুৱা কিবা টুপি লগা এইটো বহুত বেলেগ এটা ষ্টাইল মানে বোলো বেলেগ এটা ষ্টাইল পাকো কৰিছে পাকো পাকো কৰিছে তই যা পাই তোৰ বৰ ধুনীয়া লাগিছে
নুখুৰিবি মোক নুখুৰিবি একো নাই আকৌ খুটিবলৈ আহিছা নাই কুকুৰা নি হা কোন বোলে সেই আনদেকচোন পকা আকৌ পাকো ক'ত যায় পাকো ক'ত যায় দেখাম ই আমাৰ কুকুৰা গঁৰালবোৰ এনেকুৱা চিঞ বস্তু দেখাম ইয়াত নাই ইয়াত আমাৰ হাঁহ থাকে তো আপোনালোকৰ হাঁহৰ ইয়াত বস্তু দেখাম এইটো চাওক আমাৰ কুকুৰাৰ লগত উমনি লৈ আছে আমাৰ পাৰ এটাই পাৰ আছে ইয়াৰ নামটো পাকো ঐ খুটিছ কেলে পাকো তই উমনি লৈ কি কৈছ কুকুৰা কণী ঐ মা সিহঁতে উমনি লৈ আছে যে পাৰতে উমনি লৈ আছে কুকুৰাজনীৰ লগত তই এইফালে ঐ খুটিছ কেলে নিম আকৌ এইফালে তোৰ ইয়াত কি কাম এইটো আমাৰ পাকু ই গৈ পেলাই একদম তাত থাক ক'লৈ গৈছ ক'লৈ গৈছ তালৈ নাযাবি যা সেইপিনে যা সিহঁতি আহিলেহে মাছ ধৰা নহয় আৰু এটা কথা আপোনালোকলৈ সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে ইমান সুন্দৰভাৱে মোক ফেচবুকত সৰু ফানী ভিডিঅ'বোৰ আপোনালোকে মৰম দিছে যিদৰে আৰু আগলৈ যাতে তেনেদৰে মৰম দি থাকে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু ডেইলি এনেকৈ ফানী ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু এতিয়া মাজতে নোৱাৰিম বাৰু কাৰণ মোৰ এতিয়া এক্সামো পাইছেহি আৰু ঘৰৰ কিছুমান কাম বন কৰি থাকিব লগা হৈছে সেইটো কাৰণে কেতিয়াবা দিব নোৱাৰিব পাৰোঁ আৰু বৰ্তমান মই 2 সপ্তাহ 3 সপ্তাহমান দিয়াই নাছিলোঁ আৰু এই ৰিচেণ্ট দিছোঁ 2-3টা ভিডিঅ' বহুত সুন্দৰভাৱে আপোনালোকে আঁকোৱালি লৈছে মৰম দিছে বহুতখিনি মানে উৎসাহ হৈছোঁ আপোনালোকৰ মৰমখিনি পাই পিনে আৰু ধন্যবাদ জনাইছোঁ পুনৰ আৰু আপোনালোকক দেখাই দিছোঁ মোৰ একাউণ্টটো আপোনালোকে চবেই গৈ ফ'ল' কৰিব লাইক কমেণ্ট ফ'ল' শ্বেয়াৰ মানে যিখিনি পাই চব কৰিব আৰু মোৰ ইউটিউবৰ চেনেল এটা আছে মাধুৰ্য ব্লগ বুলি তো তাত গৈ পিনে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে মোৰ এইটো একাউণ্টটো আজি এতিয়া হৈছে 7,900 তো আপোনালোকে মোক চেনেল মানে মোৰ ফেচবুক একাউণ্ট আপোনালোকে মোক ফ'ল' কৰিব আৰু ভিডিঅ' মোক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব এই ভিডিঅ'টোতে আৰু মই এইটো ইউটিউবত আৰু ফেচবুকত দুটাই দিম আপোনালোকে মই এতিয়া ফেচবুকত যিবোৰ মই ব্লগ দিওঁ সেই ব্লগসমূহ আপোনালোকে মোক ধুনীয়াকৈ মৰম আশীৰ্বাদ দি পিনে প্ৰতিটো ভিডিঅ' আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চাব ভাল কণ্টেণ্ট দিওঁ আচলতে একো ৰিজন নথকা কণ্টেণ্ট লৈ নাহোঁ আৰু যিহেতু আপোনালোকৰ পৰাও গালি খাবলৈ মন নাই গতিকে আপোনালোকে ভিডিঅ'সমূহ মোক মানে মৰম চেনেহ দি মেলি মানে আগবাঢ়ি লৈ যাব বুলি আশা থাকিল এইফালে এইটো ভিউজ প্ৰথম মাৰিছে এইটো প্ৰথম ভিউজ মাৰিছিলে এইটোৱে আপোনালোকে মৰম দিছিলে 2,12,000 মোৰ কাৰণে বহুতখিনিয়ে মানে মোৰ কাৰণে বেছি মৰম দিছে আপোনালোকে সেইটো কাৰণে মই মানে বহুত সুখী অনুভৱ কৰিছোঁ আৰু সেইটো কাৰণে এতিয়া মই মানে যিমানখিনি পাৰোঁ সিমান ভাল কণ্টেণ্ট লৈ আপোনালোকক দিব বিচাৰোঁ আৰু বেয়াও কমেণ্ট কৰে বাৰু ইমানখিনি মই মেটাৰ নকৰোঁ কাৰণ সেই বেয়া কমেণ্ট থাকিবই আৰু বেয়াটো থাকিলেহে ভালটো কৰিবলৈ চেষ্টা কৰিম গতিকে সদায় যি পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম আৰু এইফালে চাওক এইটো কি হ'ল এইটো আজি দিছোঁ এতিয়া এইটো আপোনাৰ 13K এইটো চলিছে বাৰু ইমান নচলাও নহয় 13K হৈছে এইটো আজি দিছোঁ মানে ভিডিঅ'টো তাৰপৰা এইটো ইমান নচলিলে এইটো ঘাঁহ লাগিছে দেখোন আপোনালোকে দেখা নাই ভালকৈ এইটো 1.1K এইটো নাই চলা ইমান ভালকৈ একো নাই বাৰু ভিডিঅ' চব চলিব বুলি একো কথা নাই আপোনালোকে মুঠতে মৰম দি যাব শ্বেয়াৰ কৰিব প্ৰধানকৈ শ্বেয়াৰ কৰিব লাগে ভিডিঅ'সমূহ আৰু এইটো এটা আপোনাৰ 3.4K এইটো ভাল লাগিলে আপোনালোকে বহুত মৰম দিলে 4,23,000 মানুহে চাইছে শ্বেয়াৰো কৰিছে বহুতে আৰু কমেণ্টো দিছে ভাল বেয়া কমেণ্ট নাই অহা যে সেইটো কাৰণে বহুতখিনি ভাল লাগিছে আৰু এনেদৰে ভিডিঅ'বোৰ আপোনালোকৰ আগত সদায় দিম ভাল আপোনালোকে এইটো ভাল ভিডিঅ' আছিলে কিন্তু এইটো বহুত ভাল ভিডিঅ' এটা আছিলে মই এইটো মানে বহুত দিনৰ পৰা আশা আছিল এনেকুৱা ভিডিঅ' এটা বনোৱা আৰু বাৰ লগত বনালোঁ আৰু চবেই সুধি আছে কোন হয় দুইজনীয়ে মোৰ বা হয় মোৰ নিজৰ এজনী ডাঙৰ বা এজনী সৰু বা আৰু মই মোৰ বাহঁতৰ লগতে প্ৰধানকৈ ভিডিঅ'সমূহ বনাওঁ আৰু
বেলেগ মানে ধৰক এতিয়া চবেইতো নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে, সেইটো কাৰণে চবৰ লগতে ভিডিঅ' বনাব পোৱাটো সম্ভৱো নহয়। সেইটো কাৰণে মানে নিজৰ যি সেইটো বাহঁতি আমাৰ ঘৰত কেতিয়াবা মানে আমাৰ ঘৰত থাকেহি, সেইটো তেতিয়া আমি মানে সময় পালে বনাওঁ। বাকী মানে সময় নাপালে আমি এনেকৈ নবনাওঁৱেই, আৰু সময়ো নাথাকে, নিজৰ হাততো সময় নাথাকে, যি মানে গাঁৱলীয়া পৰিৱেশত থকা ল'ৰা ন, গতিকে আমি মানে কামতে বিজি হৈ থাকিব লগা হয়। আৰু যেতিয়া পাৰোঁ তেতিয়া ভিডিঅ'বোৰ মই বনাওঁ। আৰু এইফালে মোৰ আৰু এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুত সুন্দৰভাৱে আঁকোৱালি লৈছিলে এইটো ভিডিঅ'। এইটো আজি মাৰিছে এইটো 5,41,000 বা 11,000 লাইক পাইছোঁ। বহুতখিনি ভাল লাগিছে, আপোনালোকে বহুত মৰম দিছে, মানে বহুতখিনি, মানে মই ভবাতকৈ বহুত বেছি মৰম দিছে আপোনালোকে। আৰু সদায় এনেকৈ দি যাব বুলি আশা ৰাখিলোঁ। আৰু ব্লগসমূহ চাব আপোনালোকে, ব্লগসমূহত বাৰু ইমানখিনি হেৰি নাই পোৱা, হ'লেও ব্লগসমূহ আপোনালোকে ইউটিউবত গৈ চাব। আৰু ডেইলি ব্লগ দিবলৈতো নোৱাৰোঁ, কিন্তু মানে সপ্তাহৰ মূৰত মাহেকৰ মূৰত এটা ব্লগ দিম। আৰু ব্লগটো বনাব পৰা ইমান ইজিও নহয়। আৰু আমি এটা কথা কি হ'ল, আমি এতিয়া শ্বৰ্ট এটা ভিডিঅ' বনাওঁ, সৰু শ্বৰ্ট এটা 30 ছেকেণ্ড 40 ছেকেণ্ডৰ ভিডিঅ' এটা বনাওঁতে কিমানখিনি সময় খৰচ হয় আপোনালোকক এদিন ভালকৈ মই বুজাম, দেখাম। আৰু এটা ভাল খবৰ আহি আছে আপোনালোকক, সেইটো ক'ম মই। আৰু মানে কণ্টেণ্ট কেইবাটাও আহি আছে। মই এতিয়া গুৱাহাটীলৈও যাবলৈ আছে, গুৱাহাটীত মোৰ ইণ্টাৰভিউ এটা আছে। আৰু বহুত ধৰণৰ মানে কণ্টেণ্ট কেইবাটাও আছে, মই কেইবাটাও কণ্টেণ্ট লৈ আহিছোঁ। আৰু ভাল খবৰ এটা আছে, ভাল খবৰটো মই আপোনালোকক দিম। কেতিয়া দিম আপোনালোকক নকওঁ, মানে যেতিয়া মোৰ মানে এইটো পেণ্ডিং যেতিয়া হ'ব, মানে কামটো যেতিয়া হ'ব, সেইদিনাখনি মই আপোনালোকক ব্লগটো লগালগ দিম, আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব। আৰু মই যাতে মানে এই মানে সাংস্কৃতিক জগতখনত অকণমান উৎসৱ খাবলৈ যাব পাৰোঁ। আপোনালোকে সদায় লাইক কমেণ্ট কৰিব, মোৰ ভিডিঅ'সমূহ চাব, শ্বেয়াৰ কৰিব। আৰু প্ৰধানকৈ বেয়া মই ভিডিঅ' নবনাওঁ কেতিয়াও, বেয়া মানে ধৰক এইটো পাছলৈকেও নবনাওঁ। আপোনালোকে বেয়া পোৱা কামটো নকৰোঁৱেই মই বিশেষকৈ, গতিকে আপোনালোকে মোক মৰম আশীৰ্বাদ দিব সদায়। আপোনালোকে যিটো কমেণ্ট কৰে, যিটো ধৰণে আপোনালোকে ভিডিঅ' বিচাৰে, সেনেকৈ মই ভিডিঅ'ই দিবলৈ চেষ্টা কৰিম। আৰু বেয়া কমেণ্ট নিদিব, সেইটো আপোনালোকক আদৰলৈ জনাইছোঁ। আৰু এইফালে চাওক, এইটো বানপানীক লৈ পিনে বনাইছিলোঁ, এটা এইটো সৈতে থাকি গ'ল। এইটো ব্লগ বনাইছিলোঁ আচলতে, ব্লগটো এইটো বেছি নচলে, 500টা মানুহে নাচালে। আৰু এইটো মিনি ব্লগো দিওঁ আপোনালোকে, মিনি ব্লগসমূহ আপোনালোকে চাব, পূৰা একদম মিনি ব্লগ দিছিলোঁ কেইদিনমান, কিন্তু ইমান চলা নাই। হ'লেও দি যাম বাৰু, মই নচলাটো কি কথা, মই মোৰ নিজৰ কামখিনি কৰি যাম। আৰু এইফালে এইটো বানপানীক লৈ বনাইছিলোঁ, এইটো 1,38,000। এইটো ভালেই হৈছে বাৰু। আৰু আছে পিছলৈ, ইমানখিনি আৰু নেদেখাওঁগৈ। মুঠতে ভাল লাগিছে, আপোনালোকে যিমানখিনি মৰম দিছে, মানে ইমানখিনি মৰম দিয়াৰ কাৰণে বহুতখিনি ভাল হৈছে। আৰু সোনকালে মোক ফেচবুকত 10K কৰি দিয়ক ফ'ল'ৱাৰটো, আৰু ফ'ল'ৱাৰ্ছটো 10K কৰি দিয়ক। আৰু সেইখিনি মোৰ কাৰণে আপোনালোকলৈ মানে মোৰ এইখিনি অনুৰোধ। আৰু ভাল খবৰ এটা আহি আছে, আপোনাৰ ভাল খবৰ মানে কি আৰু, মোৰ মানে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চলাই পিনে বহুতে সুধি থাকে, মানে মনিটাইজ হৈছে নাই, কিবা হৈছে নাই, ইটো হৈছে নাই, সেইটো হৈছে নাই। গতিকে এটা দিন আহিব, মই আপোনালোকক জনাম, নিজে জনাম যে মনিটাইজ হ'ল নে নাই হোৱা, কি হৈছে নাই হোৱা, কি কেনেকুৱা এটা মানে মোৰ ফেচবুক পেজটো প্ৰধানকৈ ফেচবুকতে সুধি থাকে চবেই। ভিউজটো মই দেখি সুধিছে, মই পইচা পালি নাই, কিবা পালি নাই। পইচা মানে কি হ'ল, এইটো আচলতে আগতে ময়ো ভাবিছিলোঁ পইচা যে 1 লাখ ভিউজ মাৰিলে বা কিবা এটা মাৰিলে যে পইচা পায়, কিবা মাৰে। ইমানখিনি মই অভিজ্ঞতাও নাই বাৰু, মই প্ৰথমকৈ এতিয়া এই সাংস্কৃতিক জগতখনত নামিছোঁ। কিন্তু লগাটো বহুত বছৰ আগৰ পৰাই মই এইখন জগতত জড়িত হৈ আছোঁ, কিন্তু আগবাঢ়িব পৰা নাই। আপোনালোকৰ এতিয়া মৰম আশীৰ্বাদত হয়তো এদিন আগবাঢ়িবও পাৰোঁ। গতিকে আপোনালোকক মই এতিয়া জনাম এদিন, বিশেষভাৱে আপোনালোকক বেলেগ এটা ব্লগ লৈ পিনে বনাম। আৰু আপোনালোকে মোৰ ব্লগসমূহ কেনেকুৱা পায়, এইটো মানে ব্লগটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমাৰ মাছখিনিতো দেখালে আপোনালোকক, আৰু পিছবেলা সময়ত প্ৰেক্টিছ আছে, গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু এতিয়া মাছখিনিতো ধৰি আনিলোৱে, মাছখিনি ধৰি অনাৰ পিছত এতিয়া মায়ে বনাব যাব, এতিয়া বনাই মেলি ভাতটো খাই মেলি এতিয়া প্ৰেক্টিছলৈ যাম। আৰু ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ফেচবুক পেজটো মানে আপোনালোকে ফেচবুকত মোক ফ'ল' কৰিব, আৰু ইউটিউবত গৈ পিনে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু এই ব্লগসমূহ আৰু শ্বৰ্ট ভিডিঅ'সমূহ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু পুনৰবাৰ ধন্যবাদ জনালোঁ আপোনালোকক। আৰু ইমানতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ। জয় আই অসম।